নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল জোনাকি আসাম। আজিৰ চিনেমাখনৰ কাহিনীটো হ'ল দুজন কিশোৰ যি 16 বছৰ বয়সতে পিতৃ মাতৃ হয়। বলক এইবোৰ কেনেকৈ হ'ল প্ৰথমৰ পৰা চাওঁ। চিনেমাখনৰ আৰম্ভণিতে আমি দেখিবলৈ পাওঁ লিজা আৰু জিনক, যিয়ে একেটা ক্লাছতে এখন বেঞ্চতে একেলগে পঢ়ে আৰু ইয়াৰ বাবে তেওঁলোকৰ বন্ধুসকলে তেওঁলোকক বহুত ঠাট্টা কৰে। দুইজনে ইজনে সিজনৰ লগতে থাকি সময় কটায়। স্কুলৰ পিছত দুইজন লিজা ঘৰলৈ যায়। লিজাই তেওঁৰ মেকআপ কৰি তেওঁৰ ফটোখন তুলি ইনষ্টাগ্ৰামত আপলোড কৰে। জিনে তাইৰ মোবাইলতো কাঢ়িব আহে আৰু এনেকৈ দুয়োৰে মাজত বহুত হাঁহি ধেমালি হয়। দুয়োজনে ওচৰ চাপি আহে আৰু সিহঁতে অজানিতে প্ৰেম কৰে। ইয়াত লিজাই তেওঁক কয় যে আমাৰ মাজত যি হ'ল বাহিৰত যাতে কোনেও গম নাপায়, এইটো সিহঁতে চিক্ৰেট কৰি ৰাখে। আৰু তাৰপিছত দুয়োজনে স্বাভাৱিকভাৱে ওলাই যায় আৰু কেইদিনমান এনেকৈয়ে পাৰ হৈ যায়। এদিন দুয়োজনে হোটেলত ৰাতিৰ আহাৰ খাবলৈ যায়। ইয়াতে জিনাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। তাই বমি কৰে। তাই ভাবে পিৰিয়ড হোৱাৰ বাবে হৈছে, কিন্তু জিনাৰ মনত পৰে তাইৰ এইটো মাহত পিৰিয়ড হোৱা নাই। জিনে তাইক ঘৰত লৈ আহে আৰু সি তাইৰ মাকক লগ পায়। তাইৰ মাকে ভাবে তাই বাহিৰৰ খাদ্য বহুত খায়, সেইবাবে লিজাৰ গা বেয়া লাগিছে। জিন যোৱাৰ পিছত লিজাৰ মাকে তাইক সোধে, তোমালোক দুয়োজনে ডেটিং কৰি আছা নেকি? লিজাই কয়, নাই, আমি মাত্ৰ ভাল বন্ধুহে। পিছত তাই সৰু ভনীয়েকৰ লগত আবুল তাবুল বকিব ধৰে। তাইৰ ভনীয়েকে ভাবে যে তাইৰ পিৰিয়ড চলি আছে আৰু সেইবাবেই তাই এনেকৈ কথা পাতিছে। পিছত তাইৰ সন্দেহ হ'ল। তাই জিমৰ লগত এই বিষয়ে কথা পাতে আৰু তাৰ পিছত প্ৰেগনেঞ্চি পৰীক্ষা কৰিবলৈ দোকানত যায় আৰু তাৰ পিছত ৰিজাল্ট পজিটিভ হয়। এতিয়া যেতিয়া জিমে কথা গম পায়, তেতিয়া সি তাৰ পৰা পলাই যাবলৈ আৰম্ভ কৰে আৰু তাইৰ লগত মিলা বন্ধ কৰিলে। সি স্কুলত তাইৰ লগত কথা নাপাতে বা লগ নাপায়। সি কিমান ডাঙৰ ভুল কৰিলে বিশ্বাসে কৰিব পৰা নাছিল। আৰু ঘৰলৈ অহাৰ পিছত সিও বৰ খং কৰে আৰু কান্দি উঠে। তাৰ মাক আৰু দেউতাকে ভাবে যে তাক কোনোবা ছোৱালীয়ে ব্ৰেকআপ দিলে আৰু সেইবাবে সি দুখত আছে। পিছত জিমে নিজৰ দেউতাকক সকলো কথা কৈ দিলে। আৰু সি দেউতাকৰ পৰামৰ্শ শুনি জিনা ঘৰলৈ গৈ তাইৰ ওচৰত ক্ষমা খুজিলে আৰু এতিয়া এবৰ্চন কৰাৰ কথা কয়। লিজাই গেট বন্ধ কৰি তাক ইয়াৰ পৰা খেদি পঠিয়ায়। পিছদিনা তেওঁ বন্ধুৰ পৰা এবৰ্চন ক্লিনিকৰ কথা গম পায় আৰু কয় যে সেইটো স্কুলৰ প্ৰজেক্টৰ কাম, আৰু তাৰপিছত সি লিজা ক্লিনিকলৈ লৈ যায়। লিজা ক্লিনিকৰ অৱস্থা দেখি তাৰ পৰা পলায়। তাৰপিছত তাই কয় যে তাই শিশুটিৰ উপকাৰিতাত ভয় খাইছে আৰু তাইৰ পেটত হাতখন থৈ কয় যে কেঁচুৱাটোক অনুভৱ কৰা। তাৰপিছত দুয়োজনে সিদ্ধান্ত লয় যে তেওঁলোক এনেকৈ থাকিব আৰু মেট্ৰিক পৰীক্ষা দিয়ালৈকে এই কথা গোপনে ৰাখিব। যাৰ বাবে তাই এটা ডাঙৰ স্কাৰ্ট কিনি লয়, যাতে তাইৰ পেটটো পিছলৈ ডাঙৰ হ'লেও যাতে তাই আৰামত লুকুৱাই ৰাখিব পাৰে আৰু কোনেও গম নাপায়। জিনে খুদে যদি আপোনাৰ পৰিয়ালে এই বিষয়ে গম পায় তেন্তে কি হ'ব? তাই কয় যে মোৰ পৰিয়াল বহুত ভাল, সিহঁতে মোক একো নকয় আৰু এই কথাৰে তাই নিজৰ ভৱিষ্যতৰ সপোনৰ কথা কয়। তাইৰ সদায় কোৰিয়াৰ বিশ্ববিদ্যালয়লৈ যাবৰ ইচ্ছা। জিনে কয় যে ঠিক আছে, মই তোমাৰ সকলো সপোন পূৰণ কৰিম। আৰু পিছদিনা স্কুলত আমি লিজাক বহি থকা দেখিবলৈ পাওঁ। তাই এই সকলোবোৰ ভাবি থাকোঁতে হঠাতে ফুটবল এটা তাইৰ মূৰত খুন্দা মাৰিলে আৰু তাইৰ মূৰ ঘূৰাই তললৈ পৰি যায়। আৰু তাৰ পিছত ইয়ালৈ সকলো আহে আৰু তাৰ পিছত দুখ পাইছে নেকি সোধোতে তাই ভুলতে কয় যে তাইৰ পেটত থকা শিশুটিক লৈ তাই চিন্তিত হৈ আছে। আৰু গোটেই স্কুলখনে এই কথা গম পালে আৰু তাৰ পিছত কি হয় যে শিক্ষকে দুয়োৰে পৰিয়ালক মাতিছে আৰু লিজাৰ দেউতাকৰ বহুত খং উঠে। সি জিনক তাইৰ লগত জোৰ জবৰদস্তি কৰিছে বুলি গলত ধৰিলে। জিনৰ মাকে তাক গালি পাৰিলে। সি কয় যে সি সদায় তাইৰ যত্ন ল'ব আৰু স্কুলৰ পাছ কৰাৰ পিছত তাইক বিয়া কৰাব। আনফালে লিজা বৰ দুখী, গতিকে খঙত তাই গুচি যায়। লিজাৰ পৰিয়ালে এই কৰ্ম কৰাৰ পিছত তাইক নিজৰ ঘৰত ৰাখিবলৈ সাজু নহয়, গতিকে তাই জিনৰ লগত তাৰ ঘৰলৈ আহে। জিনৰ ঘৰ এনে এলেকা য'ত বহুত হুলস্থুল হৈ থাকে আৰু লিজা এগৰাকী অতি ধনী ঘৰৰ ছোৱালী আছিল, গতিকে ইয়াত তাই বৰ অশান্তি অনুভৱ কৰে। আৰু কিন্তু তাইৰ এতিয়া ইয়াৰ বাহিৰে আন কোনো বিকল্প নাই। পিছত দিনা চেকআপ কৰিবলৈ যায়। ইয়াত সকলো ঠিকেই আছে। ডাক্তৰে দুয়োকে কয় যে কেঁচুৱাটো জন্ম নোহোৱালৈকে দুয়োজনে আকৌ প্ৰেম নকৰে যাতে। এতিয়া মা আৰু দেউতাই তাইক মিছ কৰিছে, গতিকে সিহঁতে আহি তাইক ঘূৰাই লৈ যায়। গাড়ীত ঘৰলৈ গৈ থাকোঁতে মাকে পিছলৈ ঘূৰি চাই দেখা পায় সৰুকালৰ লিজা। ইয়াত দেখুৱাইছে যে নিজৰ ল'ৰা ছোৱালীবোৰ যিমানে ডাঙৰ নহওক কিয় সিহঁত সদায় পিতৃ মাতৃৰ আগত সৰু হৈ থাকে। লিজাৰ ভনীয়ে কয় যে সিহঁতৰ ঘৰত ককা মাহী আহিছিল আৰু তাইৰ মাকে অনুভৱ কৰে যে তাই শিশুটিৰ যত্ন ল'ব পৰা হোৱা নাই, গতিকে তাই শিশুটিক এডপ্ট কৰিবলৈ দিব। এই বিষয়ে লিজাই গম পাই তাইৰ বৰ খং উঠে আৰু তাই মাকৰ লগত আহি কথা পাতে।
মাকে তাইক এতিয়াই সন্তানৰ মাক হোৱাৰ বয়স হোৱা নাই বুলি কয়। এইফালে জিনৰ মাকে খিচুটিক ৰাখিব লাগে বুলি ক'লে কাৰণ সেইটো তেওঁৰ পুত্ৰৰ সন্তান। চুবুৰী সকলোৱে সিহঁতৰ বদনাম কৰি আছিল। জিনৰ ডাঙৰ ভনীয়েকে আহি তাক বহুত মাৰপিট কৰে। তই এইবোৰ কি কৰিলি? আৰু পিছদিনা গোটেই পৰিয়ালটো ৰেডি হৈ লিজৰ ঘৰলৈ যায়। লিজৰ মাকে সিহঁতক একেবাৰে ভাল নাপায় আৰু সিহঁত অহাৰ আগতে ইয়াৰ পাই পলোৱাৰ কথা ভাবিলে, কিন্তু লিজাই সিহঁতক যাব নিদিয়ে। ইয়াত দুয়োৰে বিয়াৰ কথা কয় আৰু বিয়া ঠিক হৈ আৰু কেইদিনমানৰ পিছত দুয়োৰ বিয়া হৈ লিজৰ ঘৰতে থাকে। লিজৰ দেউতাকে ল'ৰাটোৱে হয়তো আকৌ কিবা এটা কৰিব পাৰে বুলি ভয় খাই তাক তলত শুবলৈ কয়। জিনে আহি স্কুল লৈ যায় আৰু লগতে দেউতাকৰ ৰেষ্টুৰেণ্টত ৱেটাৰৰ কাম কৰে। লিজাৰ আৰু এনেকৈও থাকিব ইচ্ছা নাছিল। ইয়াত তেওঁ তাক কয় যে স্কুলত যোৱাতকৈ টকা উপাৰ্জন কৰাটো মোৰ বাবে বেছি গুৰুত্বপূৰ্ণ, কাৰণ মই টকা উপাৰ্জন কৰি নতুন ঘৰ কিনিব বিচাৰোঁ। তেতিয়া দুয়োৰে মাজত কাজিয়া হয় কাৰণ দুয়োৰে চিন্তাধাৰা সম্পূৰ্ণ বেলেগ। লাহে লাহে এতিয়া তেওঁৰ বন্ধুসকলে তেওঁৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰে। তাইক সজুৱাই ফুৰাবলৈ নিয়ে আৰু তাইৰ মেজাজ সম্পূৰ্ণ সলনি হৈ আহিছে। সময়ৰ লগে লগে তাইৰ শৰীৰত বহুতো অদ্ভুত পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিছে আৰু তাইৰ কষ্ট হৈছে আৰু তাইও মাকৰ লগত এই বিষয়ে কথা পাতে। পিছত তাইক হস্পিটাললৈ লৈ যায়। তাৰপিছত সকলোৱে হস্পিটাললৈ গৈ পৰীক্ষা কৰে আৰু দেখা যায় যে সকলো সম্পূৰ্ণ স্বাভাৱিক আৰু তাইৰ পেটত এজন ল'ৰা আছে। আৰু তাই কয় যে মোৰ আত্মীয় আহিবলৈ ওলাইছে, এতিয়া মই এটা সিদ্ধান্ত ল'ব লাগিব যে শিশুটিক দিম নে নিদিওঁ। আৰু শেষত সেই সিদ্ধান্তৰ দিনটো আহে। জিনে কয় যে তাইৰ সন্তানটো তাৰ লগত ঘৰত ৰাখিব বিচাৰে। লিজাই শিশুটিক খুৰাকক দিব বিচাৰে আৰু তাজিনক ডিভৰ্চ দিব বিচাৰে, যাতে তাই ইউনিভাৰ্চিটি গৈ ভৱিষ্যতটো ভাল কৰিব পাৰে আৰু তাইৰ পঢ়া শুনা আৰম্ভ কৰিব পাৰে। এতিয়া ইয়াত আমি দেখিম যে সময়ৰ লগে লগে দুয়োৰে চিন্তাধাৰা সলনি হৈছে। এতিয়া ইয়াত সিদ্ধান্ত লোৱা হৈছে যে সন্তানটো খুৰায়েকক দিব, যাৰ ল'ৰা ছোৱালী নাই। কিন্তু জিনে সন্মতি নিদিয়ে। সি সদায় লিজাৰ ঘৰত দিনে নিশাই গৈ থাকে কথা পাতিবলৈ। সি তাইক মানাবলৈ চেষ্টা কৰে। তাই বিচৰিত অৱস্থাত হৈ মাকৰ লগত কথা পাতি এডপশ্যন কৰা কথাটো বাতিল কৰিলে আৰু শিশুটি জিন আৰু জিনৰ পৰিয়ালক দি লিজাই তেওঁৰ পৰিয়ালক চিৰদিনৰ বাবে এৰি কৰি বিশ্ববিদ্যালয়লৈ গ'ল। আৰু চিনেমাখন ইয়াতে শেষ হয় আৰু এইদৰে দুইজনে আগতে ইজনে সিজনক ইমান ভাল পাইছিল, এতিয়া দুয়োৰে ইজনে সিজনৰ প্ৰতি কোনো মূল্য নাই আৰু চিনেমাখন ইয়াতে শেষ হয়। আপোনালোকৰ মতে তাই ঠিক কৰিছে নে ভুল কৰিছে কমেণ্ট কৰি ক'ব, কাৰণ নিজৰ গাভৰু কালত এটা ভুলৰ বাবে লিজাই নিজৰ জীৱনটো বৰবাদ কৰিব বিচৰা নাছিল। গতিকে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়ালৈ ৰিলেক্স এণ্ড এনজয়।